নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল আৰু জনাবলৈ লৈছো আজিৰ টেক নিউজ Nokia এটা নতুন 43 ইঞ্চৰ স্মাৰ্ট টিভি লঞ্চ কৰিব জানিব পৰা মতে মডেলটো Flipkart এক্সক্লুসিভ হ'ব প্ৰাইসটো হল আপোনাৰ 34000 আৰু Flipkart এক্সক্লুসিভ মানে আপুনি অকলেটো Flipkartৰ পৰা ল'ব পাৰিব অফলাইন মাৰ্কেটত अवेलेबल নহব Xiaomi ল্যাপটপ বহুত আগতে চাইনাত লঞ্চ হৈছিল স্পেসিফিকেশন খিনি বহুত ভাল আছিল আমি ভাবি আছিলো ইন্ডিয়া লঞ্চ কৰিব কিন্তু কৰা নাছিল কিন্তু এটা ভাল খবৰ যে Xiaomi ইন্ডিয়াৰ সিইও মনু কুমাৰ জৈনে এইটো কথা নিজে টিজ কৰিছে প্ৰাইসটো আমি এতিয়ালৈকে গম নাপাও কিন্তু যেহেতু Xiaomi কোম্পানী হয় আমি আশা কৰিছো যে প্ৰাইসটো বহুত এগ্ৰেছিভ হ'ব সেম কনফিগাৰেশনত যিখিনি মাৰ্কেটত अवेलेबल আছে তাতকৈ যথেষ্ট কম দামতে পাব ইউটিউবত আপোনালোকে সকলো এড দেখিছে কিন্তু ইনষ্টাগ্ৰামত এৰ কি জানি এতিয়ালৈকে আপোনালোকে দেখা নাছিল কিন্তু নতুনকৈ এতিয়া ইনষ্টাগ্ৰামৰ যেটো IGTV ভিডিও তাতো এড দেখা পাব এটো ইনষ্টাগ্ৰামে নতুন এটা সুবিধা আনিছে যাতে ৰেভিনিউ ক্ৰিয়েট হয় আৰু ইনষ্টাগ্ৰামে কৈছে যে 55% ৰেভিনিউ ইনষ্টাগ্ৰামে ক্ৰিয়েটৰ সকলক দিব বাকি 45% ইনষ্টাগ্ৰামে নিজৰ বাবে ৰাখিব আকৌ এটা Xiaomi খবৰ লৈ আইছো সবফালে MI ইমান বস্তু লঞ্চ কৰি থাকে যে তাৰে হদায় টেক নিউজত এটা বা দুটা নিউজ আহিয়ে যায় নেক্সট যেটো প্ৰডাক্ট Xiaomi লঞ্চ কৰিব গৈ আছে ইণ্ডিয়াত হেতু হল MSFit TX Rugged স্মাৰ্টৱাচ মানে এটো Casio G-Shock নিচিনা হ'ব Rugged স্মাৰ্টৱাচটো অহা মাহত ইণ্ডিয়াত লঞ্চ হ'ব আৰু তাতে 1.3 ইঞ্চৰ AMOLED ডিসপ্লে থাকিব আৰু 5 atmospheric pressure লৈকে water resistant থাকিব Watch Chinaৰ প্ৰাইস হল আপোনাৰ 799 ইউয়ান যেটো ৰাফলি ইণ্ডিয়াত 8499 মানলে হয় কিন্তু চাইনাৰ তুলনাত ইণ্ডিয়াৰ প্ৰাইস কিনি বেছি থাকে তো আমি বিলো 10000 পাম বুলি আশা কৰিছো আপুনি যদি গেমাৰ হয় আপোনাৰ কাৰণে এটা ভাল খবৰ আছে Fast and Furious 7 যেটো গেম লঞ্চ কৰিব লাগি আছিল আগতে থাকি গৈছিল পোষ্টপন কৰিছিল তো এতিয়া অফিশিয়ালি এনাউন্সমেন্ট আহি গল যে এটো 7 আগষ্টত ৰিলিজ হ'ব আকৌ এটা Xiaomi খবৰ স্ক্ৰিনশ্বটটো আমি সকলোৱে লওঁ আমি সদায় গুটে ডিসপ্লেখনৰ স্ক্ৰিনশ্বটটো ল'ব লগা হয় কিন্তু MIUI 12 বেটা ভাৰ্চনত এতিয়া পাৰ্শিয়াল স্ক্ৰিনশ্বটৰ অপচন আহিব যত আপুনি ৰেক্টেঙ্গুলাৰ ফ্ৰী ফৰ্ম আৰু সাৰ্কুলাৰ স্ক্ৰিনশ্বট ল'ব পাৰিব যাতে পাছত আপোনাৰ ক্ৰপ কৰাৰ ঝঞ্ঝট নাথাকে ফেসবুকে এটা মিউজিক কোলাবৰেচন এপ আজি লঞ্চ কৰিছে এপটোৰ নাম হৈছে কলেব আৰু এই এপটো বৰ্তমান বিটা ভাৰ্চনত অকল US আৰু কানাডাত अवेलेबल আছে তো এয়া আছিল আজি টেক নিউজ আশা ৰাখিছো আপোনালোকক মই ডেইলি টেক নিউজ খিনি ভালকৈ জনাব পাইছো কিবাকিবি যদি টপিক মিসিং হৈ গৈছে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ এবাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ